নমস্কাৰ, পি চৌধুৰী চেনেললৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। আৰু আজি হ'ল এটা বিশেষ দিন। আজি আমাৰ সৰু দাৰ জোৰোণ। আমি এতিয়া জোৰোণ দিবলৈ যাবলৈ ওলাইছোঁৱে। তো ব'লক ভিডিঅ'টোৰ ফালে আগবাঢ়ো। দাদা ঘৰ আহি পালোঁ। দাদা এতিয়া ওলাই আহিলে। হাই 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 মাইনা আমার মামার বিয়া দেখাচ্ছেন ইয়া জোৰোণৰ কাৰণে সকলো ৰেডি কৰি থকা হৈছে। হ'ল আমাৰ দৰা দৰা সুন্দৰ হোৱাই নাই এতিয়ালৈ। জয় কৃষ্ণ চিন্তে হৰি বল হৰি বল হৰি বল হৰি বল। ঐ ৰিছা ইফালে আহা এয়া আমি ওলালো জোৰোণৰ কাৰণে। গৈয়ে পোৱা নাই বাছলে। ৰিছা কিবা কবা? বহুত ভাল লাগি আছে মনটো। ৰিছাৰ মন ভাল লাগিছে, ভৰি বিষাইছে খোজকাঢ়ি আমি বাছলে ওলাইছো গুৱাহাটীলৈ, বঙাইগাঁৱলৈ। আমাৰ সৰু বৌক আনিবলে। তো আমাৰ ভতিজা জোৰোণ পিন্ধাবলৈ গৈ আছো আমি। ভতিজাজনে এছাই এতিয়া গন্তব্য স্থান এইখন নাযায় দেই, এইখনে যাব বাছখন। কিবা দালি লাগি আছে হালত দালি। ইমান আকৌ ভাল ভাল একদম হা দে দে কিবা ক দে কিবা ক দাদা কিবা ক কিবা ক বহুত ভাল লাগি আছে চাই। এতিয়া আমি বৌ জোৰোণ পিন্ধাবলৈ গৈ আছো। এতিয়া আমি আহি শৰাইঘাট পাৰ হ'মেই আৰু এয়া আহি পালো। তুমি এইটো খাই এটা দি দিম দিয়া আৰু
এতিয়া আমি কইনা চোৱাৰ কাৰণে ভিতৰত আহিছোঁ। বৌ ক'ত? বৌ অ'। এই ভণ্টি মাতো ৰবা বহাচোন ইয়াতে তো গাইজ ফাইনেলি আপোনালোকৰ জোৰ মানে আমাৰ জোৰোণ দিয়া খতম হ'ল। তো এতিয়া চবে লাহে লাহে ঘৰে ঘৰে আগবাঢ়ো আৰু ন নে কি কোৱা পিংকি? আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। কৰি দিব ভাই একে আছোন আৰু এতিয়া ফটাফট ঘৰলৈ যাব লাগে। সকলোৱে বাছৰ ফালে আগবাঢ়িছে ঘৰত যাবৰ কাৰণে। গাইস আমি তা ঘৰত যাবলৈ ওলালো জৰণ দিয়া হৈ গেল যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব সাবস্ক্ৰাইব কৰিব বেলাইকন কৰিব বাই বাই এতিয়া ঘৰলৈ উভতিলোঁ। আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। জোৰোণ দি আহিলোঁ, বহুত ভাল লাগিল। বাই বাই।